हेलो गाइस সকলকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ'ৰ তৰফৰ পৰা আজি মই আপোনালোকক দেখাবলৈ যত্ন কৰিম যে নাইকটিডি এপ্লিকেশনত কেনেকৈ আপোনালোকে ৰিচাৰ্জ কৰিব এই নাইকটিডি এপ্লিকেশনত আপোনালোকে কেনেকৈ ৰিচাৰ্জ সম্পূৰ্ণ কৰিব এই বিষয়টো আজি মই কমপ্লিট আপোনালোকক দেখাবলৈ যত্ন কৰিম সো আপোনালোকে কত পলম নকৰাকৈ মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাব লগতে আৰু কিছুমান আপোনালোকৰ ইনফৰমেশন দিম যিকেটা ইনফৰমেশনৰ হৈতে আপোনালোকে এই এপ্লিকেশনৰ লগত জড়িত হৈ কাম কৰি ভাল এটা টকা উপাৰ্জন কৰিব পাৰিব সো আহক পলম নকৰাকৈ আপোনালোকক মই এই বিষয়টো দেখাবলৈ যত্ন কৰো সো প্ৰথমে আপোনালোকে নিশ্চয় চাব পাৰিছে যে মোৰ ইয়াতে 7.42 रुपीस অলৰেডি মোৰ টোটাল বেলেন্সত আছে সো ইয়াতে মই এতিয়া যদি ৰিচাৰ্জ কৰিবলগীয়া হয় তেতিয়া হলে প্ৰথমে এই নাইকটিডি এপ্লিকেশনটো ওপেন কৰাৰ লগে লগে আপোনালোকে নিশ্চয় গম পায় যে ৰিচাৰ্জ উজ্জ্বল আৰু উইফাই এই তিনিটা অপচন পোৱা যায় সো আপোনালোকে ৰিচাৰ্জ অপচনত ক্লিক কৰিব আৰু যেতিয়া আপোনালোকে ৰিচাৰ্জ অপচনত ক্লিক কৰিব ৰিচাৰ্জ অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক আপোনালোকৰ 8টা অপচন আছে 500 1000 3000 5000 10000 30000 50000 1 লাখ সো এনাকে আপোনালোকৰ সন্মুখত এই পেজটো খোল খাই আহিব আৰু তেতিয়া আপোনালোকে এমাউন্ট সিলেক্ট কৰিব এমাউন্টটো কিমান টকা আপোনালোকে 500 টকা কৰিব পাৰে বা 1000 টকা কৰিব পাৰে সো মই এতিয়া আপোনালোকক 1000 টকাৰ ৰিচাৰ্জ কৰি কেনে আপোনালোকক দেখুৱাই আছো আপোনালোকে চাই লওক কেনেকৈ একচুয়ালি ইয়াত ৰিচাৰ্জ কৰা হয় ইয়াৰ ৰিচাৰ্জ প্ৰসেসটো অকমান লেংৰি প্ৰসেস হয় সো আপোনালোকে চাই যাব প্ৰথমে মই 1000 টকাটো এটো সিলেক্ট কৰিছো এই 1000 টকা সিলেক্ট কৰাৰ পাছত আপোনালোকৰ ৰিচাৰ্জ 2 এটা অপচন আছে ৰিচাৰ্জ 1 এটা অপচন আছে নিশ্চয় সো ইয়াতে মই ৰিচাৰ্জ 1ত ক্লিক কৰিলো 1ত ক্লিক কৰাৰ লগে লগে চাওক এটা পপ আপ ফিল্টাৰ আহিছে ইয়াতে কনফাৰ্ম বুলি আহিছে সো ইয়াতে ওপৰ চক লিখা আহিছে কিবা এটা আপোনালোকে নিশ্চয় চাব পাৰিছে যে আফটাৰ দা পেমেন্ট ইজ সাকসেসফুল ইউ আর মাস্ট কামিং ব্যাক হার টু সাবমিট দা রেফার ইউটিআর নাম্বার এটা আছে যেটো 12 ডিজিটৰ হয় 12টা সংখ্যাৰ এটা নাম্বার পোৱা যায় যেতিয়া আপোনালোকে ট্ৰানজেকশন কৰিব তাৰ পাছত এটা মেছেজত হেতু পোৱা যায় আৰু লগত তাত থাকে অলৰেডি অপচনটো মই আপোনালোকক দেখাই আছো কেনেকৈ হ'ব সো এই প্ৰসেসটো আপোনালোকে কনফাৰ্মত ক্লিক কৰি দিব যেতিয়া আপোনালোকে কনফাৰ্মত ক্লিক কৰিব তেতিয়া চাওক ইয়াতে পেমেন্ট কি আছে ইউপিআই এড্ৰেছ আছে সো আপোনালোকে এটো ইয়াতে হয়তো বেলেগ বেলেগ আহিব পাৰে মোৰ ইয়াতে যেহেতু পুনপ 642 ইন্ডাস বুলি আহিছে সো আপোনালোকৰ তাতে বেলেগ আহিব পাৰে ইয়াতে যেহেতু কোম্পানী বা এটো যেহেতু সংস্থা এই সংস্থাৰ প্ৰতিজন মানুহৰ থাকিব পাৰে বা বেলেগ আদাৰ্স একাউণ্টটো থাকিব পাৰে সো সেই কাৰণে ইয়াতে একাউণ্টবোৰ বেলেগ বেলেগ আহি থাকে সো আপোনালোকে এটো কপি কৰি লব ইয়াতে চাওক ৰাইট সাইডে কপি বুলি এটা অপচন আছে ইয়াতে আপোনালোকে কপি কৰি লব কপি হোৱাৰ পাছত ইয়াতে চাওক তলত ৰেফাৰ নাম্বাৰ অৰ্থাৎ ইউটিআৰ যেটো নাম্বাৰ মই অলপ আগত আপোনালোকক দেখালো সো সেই নাম্বাৰটো ইয়াতে সাবমিট কৰিব লাগিব যেটো 12 ডিজিট নাম্বাৰ হয় সো ইয়াতে আপোনালোকে কপি কৰি লব এই আইডিটো যেটো ইউপিআই আইডি এটো কপি কৰি লব কপি কৰাৰ পাছত আপোনালোকে বেক অৰ্থাৎ মিনিমাইজ কৰিব মিনিমাইজ কৰাৰ পাছত আপোনালোকে গুগলত যায় বা ফোনপেত যায় যেহেতু মই ফোনপেৰ পৰা আপোনালোকক দেখাবলৈ যত্ন কৰিছো সো হেকাৰে মই ফোনপে এপ্লিকেশনটো ওপেন কৰি লৈছো এটো সব ফোনপে এই ফোনপেত ইয়াতে সব বেনিফিচিয়াৰি অলৰেডি আছে ইউপিআই এড্ৰেছ যেটো মই অলৰেডি আগত কপি কৰিলো এটো ইয়াতে পেস্ট কৰি দিব পেস্ট কৰাৰ পাছত আপোনালোকে ইয়াতে ভেৰিফাই ক্লিক কৰিব যেতিয়া আপোনালোকে ভেৰিফাই ক্লিক কৰিব তেতিয়া আপোনালোকৰ ওচৰত নিক নেম অপচন এটা আহিব এটো আপোনালোকে তাত সেভ কৰি লব সেভ কৰাৰ পাছত নাইকটিডি বুলি মই লিখি সেভ কৰিলো সো ইয়াতে সেভ কৰাৰ পাছত সব ইয়াতে আহিছে অলৰেডি এমাউন্ট কিমান টকা যেহেতু মই 1000 টকা কৰিছো সো ইয়াতে 1000 টকা এনাকে আপোনালোকে দি দিব তাৰ পাছত ইয়াতে কিবা এটা লিখি দিব পাৰে সো ইয়াতে আপোনালোকে প্ৰসিডত ক্লিক কৰিব ইয়াতে যেতিয়া আপোনালোকে প্ৰসিডত ক্লিক কৰিব সো প্ৰসিডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আপোনাৰ যেটো ইউপিআই আইডি যেটো পাসওয়াৰ্ড হয় সেই পাসওয়াৰ্ডটো আপোনালোকক টাইপ কৰিবলৈ দিব সো আপোনালোকে সেই পাসওয়াৰ্ডটো টাইপ কৰি দিব তাৰ পাছত চাব আপোনালোকৰ ইয়াতে সাকসেসফুলি এই ট্ৰানজেকশনটো কমপ্লিট হৈ যাব আৰু যেতিয়া ট্ৰানজেকশনটো কমপ্লিট হ'ব তাৰ পাছত দৃশ্যখিনি মই আপোনালোকক দেখুৱাই আছো যেহেতু মই ট্ৰানজেকশন কমপ্লিট কৰিলো এতিয়া মই হিষ্ট্ৰীত যাম হিষ্ট্ৰীত যোৱাৰ পাছত মই এটো ক্লিক কৰিলো এটো ক্লিক কৰাৰ পাছত চাওক ইয়াতে ট্ৰান্সফাৰ ডিটেইলছ বুলি আছে এই ট্ৰান্সফাৰ ডিটেইলছত আপোনালোকে ক্লিক কৰিব যেতিয়া আপোনালোকে ট্ৰান্সফাৰ ডিটেইলছত ক্লিক কৰিব তেতিয়া সব তলত 1000 টকা যেতিয়া আপুনি একাউণ্টৰ পৰা দিছে এই একাউণ্টৰ তলত চাব এটো নাম্বাৰ তলত চাব এটা কপি এটা অপচন আছে ইয়াতে আপোনালোকে ক্লিক কৰিব
ক্লিক কৰাৰ লগে লগে চাওক তলৰ যিটো UTR যিটো নাম্বাৰ 12 ডিজিট যিটো নাম্বাৰ সেই ডিজিট নাম্বাৰটো অলৰেডি কপি হৈ যাব সো এটো আপোনালোকে ইয়াৰ পৰা কপি কৰি ল'ব কপি হোৱাৰ পাছত আপোনালোকে মিনিমাইজ কৰি সেই আগৰ পেজখনলৈ আহক যেটো নাইক টিডি এপ্লিকেশনত যত আপোনালোকে ৰিচাৰ্জ কৰিবলৈ আহিছিল সো ইয়াতে আপোনালোকে আহি কেনে সেই 12 ডিজিট নাম্বাৰটো আপোনালোকে ইয়াতে প্ৰেছ কৰি দিব প্ৰেছ কৰি ইয়াতে আপোনালোকে সাবমিটত ক্লিক কৰি দিব আপোনালোকৰ ৰিচাৰ্জ কমপ্লিট হৈ যাব সাকসেসফুল হোৱাৰ পাছত আপোনালোকে ইয়াতে চাব পাৰিব আপোনাৰ ওয়ালেটত 1000 টকাটো অলৰেডি এড হৈ গৈছে আমাৰ অসমৰ কাৰণে বিশেষকৈ যেহেতু নতুন সো সেই কাৰণে মই সকলোকে ৰিকুৱেষ্ট কৰিম যদি আপোনালোকে পাৰে তেতিয়া অতি সোনকালে ইয়াৰ লগত জড়িত হৈ কেনে কাম আৰম্ভ কৰিব পাৰে আৰু অন্যথা যদি দেৰিকে যদি আপোনালোকে সোমাই তেতিয়া হলে ইয়াৰ পৰা পইচা ইনকাম কৰাটো অসম্ভৱ হৈ পৰিব কাৰণ এইবোৰ এপ্লিকেশন বা থাৰ্ড পাৰ্টি এপ্লিকেশনৰ এইবোৰ কোম্পানী একচুয়ালি কিমান দিন জিয়াই থাকে হেতু আমি হয়তো বুজাৰ কোনো বাকি নাই আপোনালোকে হয়তো গম পায় যে এনেকুৱা থাৰ্ড পাৰ্টি এপ্লিকেশনবোৰ বেছি দিন জিয়াই না থাকে পইচা অলপ হোৱাৰ পাছত এই এপ্লিকেশনবোৰ নহা হৈ যায় সো হে আপোনালোকে ফাৰ্স্ট টাইম ইয়াতে এনৰোল কৰক আৰু ফাৰ্স্ট টাইম ইয়াৰ পৰা ইনভেষ্ট কৰি আপোনালোকে পইচা উইথড্ৰল কৰক সো আজি ভিডিওটো এখিনি আছিল যদি আৰু বিশেষকৈ আপোনালোকৰ প্ৰয়োজন হয় তেতিয়া হলে আপোনালোকে কমেন্ট কৰিব সো আপোনালোকক যিখিনি পাৰো মই আপোনালোকক সহায় কৰিবৰ কাৰণে যত্ন কৰিম আৰু এইটো ভিডিওৰ পৰা আপোনালোকক কোনো পথে ফোর্স কৰা নহয় বা কোনো পথে আপোনালোকৰ ইনস্পিৰেশন কৰা নহয় যে আপোনালোকে এই এপছৰ লগত জড়িত হৈ কেনে কাম কৰক আৰু ভাল টকা উপাৰ্জন কৰিব পাৰিব সো এটো মোৰ এটা নোটিস আছিলে সো মই যেহেতু গম পাও সেই কাৰণে আপোনালোককো মই জনাইছো যদি আপোনালোকৰ ভাল লাগে তেতিয়া হলে আপোনালোকে এইটো এপ্লিকেশন কাম কৰিব পাৰে অন্যথা যদি ভাল নালাগে তেতিয়া হলে আপোনালোকে ইয়াতে এনৰোল হ'ব নালাগে